ইতিহাস ৰচনা কৰি একেৰাহে তৃতীয়বাৰলৈ প্ৰধানমন্ত্ৰীৰূপে শপত ল'লে নৰেন্দ্ৰ মোদী। সূচনা হ'ল ইতিহাসৰ। তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰীৰূপে শপত ল'লে প্ৰধানমন্ত্ৰী মোদীয়ে। 4 জুনত লোকসভাৰ নিৰ্বাচনত সংখ্যাগৰিষ্ঠ আসন লাভ কৰিছিল ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন NDA। 7 জুনত NDAৰ নেতাৰূপে নিৰ্বাচিত হৈছিল নৰেন্দ্ৰ মোদী। NDAৰ নেতা হিচাপে মোদীৰ নাম প্ৰস্তাৱ কৰিছিল ৰাজনাথ সিঙে আৰু সমৰ্থন জনাইছিল অমিত শ্বাহ আৰু নীতিন গাডকাৰীয়ে। 1962 চনৰ পিছত নৰেন্দ্ৰ মোদীয়ে ইতিহাস ৰচিছে। একেৰাহে তৃতীয়বাৰলৈ প্ৰধানমন্ত্ৰীৰূপে শপত লোৱা তৃতীয়গৰাকী প্ৰধানমন্ত্ৰীৰূপে শপত ল'লে নৰেন্দ্ৰ মোদীয়ে। জৱাহৰলাল নেহৰুৰ পিছত একেৰাহে তৃতীয়বাৰলৈ শপত গ্ৰহণ প্ৰধানমন্ত্ৰীৰূপে শপত ল'লে নৰেন্দ্ৰ মোদীয়ে। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে নৰেন্দ্ৰ মোদীক পাঠ কৰায় শপত বাক্য। একেৰাহে তৃতীয়বাৰলৈ প্ৰধানমন্ত্ৰীৰূপে শপত গ্ৰহণ কৰিলে নৰেন্দ্ৰ মোদীয়ে। মোদীৰ শপত গ্ৰহণত উপস্থিত থাকে দেশ বিদেশৰ বহু নিমন্ত্ৰিত অতিথি। মোদীৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা, শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি ৰনিল বিক্ৰমসিংঘে, নেপালৰ প্ৰধানমন্ত্ৰী পুষ্পকমল দাহাল, ভূটানৰ ৰজা জিগমে খেছৰ নামগ্যাল ৱাংচুক আৰু বহু অভিনেতা অভিনেত্ৰী। মৰিচাছ আৰু মালদ্বীপৰ প্ৰধান উপস্থিত থাকে শপত গ্ৰহণ অনুষ্ঠানত। উপস্থিত বলিউডৰ কিং খান শ্বাহৰুখ খান, অক্ষয় কুমাৰ, বিশিষ্ট অভিনেতা ৰজনীকান্ত। মোদীৰ মন্ত্ৰীসভাত কোনে কোনে স্থান লাভ কৰিলে? গুজৰাটৰ অমিত শ্বাহ, উত্তৰ প্ৰদেশৰ ৰাজনাথ সিং, মহাৰাষ্ট্ৰৰ নীতিন গাডকাৰী, তামিলনাডুৰ নিৰ্মলা সীতাৰামন, গুজৰাটৰ মনমুখ মাণ্ডব্য, উৰিষ্যাৰ অশ্বিনী বৈষ্ণৱ, মহাৰাষ্ট্ৰৰ পীয়ূষ গোৱেল, জম্মু কাশ্মীৰৰ জিতেন্দ্ৰ সিং, অসমৰ সৰ্বানন্দ সোণোৱাল, মধ্যপ্ৰদেশৰ জ্যোতিৰাদিত্য সিন্ধিয়া, অৰুণাচল প্ৰদেশৰ কিৰেণ ৰিজিজু, মধ্যপ্ৰদেশৰ শিৱৰাজ সিং চৌহান, তামিলনাডুৰ কে আন্দামলাই, হাৰিয়ানাৰ মনোহৰ লাল খট্টৰ, ৰাজস্থানৰ অৰ্জুন ৰাম মেঘৱাল, কৰ্ণাটকৰ প্ৰহ্লাদ যোশী, মহাৰাষ্ট্ৰৰ ৰক্ষা খাডগে, দিল্লীৰ কমলজিৎ খহৰাৱত, হাৰিয়ানাৰ ৰাও ইন্দ্ৰজিৎ সিং, কেৰালাৰ সুৰেশ গোপী, তেলেংগানাৰ জি কিষাণ ৰেড্ডী, পঞ্জাৱৰ হৰদীপ সিং পুৰী, বিহাৰৰ গিৰিৰাজ সিং, তেলেংগানাৰ বান্দি সঞ্জয় কুমাৰ, কৰ্ণাটকৰ HD কুমাৰস্বামী।